Hello guys, আমি মিৰ্জাত ৰাস চাবলৈ আহিছিলোঁ। মিৰ্জাৰ প্ৰথম গেটটো পাৰ হৈ গ'লোঁ আৰু এয়া ছাইডৰ পিনে ডেক'ৰেট ধুনীয়া আছে। দ্বিতীয় গেটটো পাৰ হৈ গ'লোঁ, জুবিন দা লিখা আছিলে। আকৌ ৰাস আহি পালোহি। ভিতৰৰ ফাললৈ যাওঁ ব'লক। এয়া ছোৱালী আহিলোঁ ভিতৰৰ ফাললৈ। আহি পোনপ্ৰথম এয়া গণেশ ভগৱানৰ মূৰ্তিটো পাই গ'লোঁ। ইয়াতে এটা সেৱা লৈ ল'লোঁ। এইবাৰ পোনপ্ৰথমে গণেশ বাবাৰ দৰ্শন হ'বলৈ দিছে, সেয়েহে সেৱা কৰি লৈ ল'লোঁ আৰু ইয়াতে জুবিনদাৰ শৰণত দিয়া বুলি যোনে দিছে আৰু লিখি দিয়া হৈছে। আকৌ ইয়াৰ গণেশ ভগৱানৰ সন্মুখতে বাবাৰ জুবিনদাৰ ফটো, এই শ্ৰদ্ধাঞ্জলি ফটোখন ডাঙৰকৈ এনেকৈ লগাই থৈ দিয়া হৈছে। ইয়াতে যোনে শ্ৰদ্ধাঞ্জলি দিব বিচাৰে দিব পাৰে আৰু চাওকচোন ইমান ধুনীয়াকৈ চাই আছে। দেখিলে একদম বুকু বিষাই যায় আৰু। অকণমান টাইম থাকি আহিলোঁ। ভিতৰৰ ফাললৈ যাওঁ ব'লক। এয়া প্ৰথম আহি পেলাই এয়া ৰাস্তাৰ কিনাৰতে এনেকুৱাকৈ দি দিছে। সোমাই আহি পেলাই কৃষ্ণ এয়া গৰু চৰাই আছিলে, বাঁহী বজাই আছে, দেখিছে। আকৌ ফ্ৰণ্ট চাইডত দোকান আছে। আকৌ আহি পেলাই জয় জগন্নাথ ভগৱানৰ সেৱা কৰি লৈ ল'লোঁ। এয়া প্ৰতিমূৰ্তিখিনি মই দেখুৱাই লওঁ আপোনালোকক আৰু লগতে ময়ো চাই লওঁ। ভাল লাগিছে চাই পেলাই। মূৰ্তিকেইটা ধুনীয়া হৈছে। ইয়াতে যোনে আহিছে এইটো চাগে গম পাইছে, যোনে অহা নাই আহিব আৰু। এয়া সেৱা কৰি ল'লোঁ বৃন্দাবনতো ৰাধা কৃষ্ণক। আকৌ প্ৰতিমূৰ্তিখিনি দেখুৱালোঁ। এয়া বিহু নাচনি এনেকুৱাকৈ ৰখাই থৈ দি আছে ধুনীয়াকৈ। আকৌ আহি এয়া মাজতে ষ্টেজখন ইয়াতে আছে। ইয়াতে প্ৰগ্ৰেম হ'ব, হোৱা নাছিলে যোৱাকালি। এইটো যোৱাকালিৰে ভিডিঅ' আছিলে, মই দিয়া হোৱা নাছিলে আৰু। প্ৰতিমূৰ্তি শেষ হোৱা নাই, আকৌ আছে, মই দেখুৱাম বাৰু। এয়া চাওক, এইবিলাক আকৌ আছে চাবৰ বাবে। এইটো গছৰ তলত ৰাধাকৃষ্ণ ইয়াতে আচা হৈ ৰাখি থৈ দিয়া হৈছে এনেকুৱাকৈ। আৰু শেষতম আৰু ইমানখিনি আছিলে। আৰু ইয়াতে সৰু সুৰাকৈ প্ৰগ্ৰেম এটা ৰখা হৈছে জুবিনদাৰ গানৰ বিষয়ত। এয়া কুইজ প্ৰতিযোগিতা হৈ আছে আৰু ইয়াতে পাৰ্টিচিপেণ্টো আহিছে আৰু দৰ্শক মণ্ডলে দিব পাৰে আৰু উত্তৰবিলাক। ইমানেই আছিলে ভিডিঅ'টি। ভাল লাগিছে যদি এটা লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব এটা দিব আৰু কমেণ্ট এটা দিব দেই। ইমানেই আছিলে, বাই।